চাচনি মেৰিবিল পৰ্যটন প্ৰকল্পলৈ আপুনি পোনপথে যাব। এয়া নাহৰকটীয়া হয়, নাহৰকটীয়া মৰাণ তিনিআলি এইফালে টিংখঙলৈ যায় আৰু ইফালে যাব আপোনাৰ জয়পুৰ নামৰূপ। নাহৰকটীয়াত যেতিয়া আপুনি উপস্থিত হ'ব তেতিয়া আপুনি ডিব্ৰুগড় ৰাস্তাত আপুনি যাবগৈ, ডিব্ৰুগড় পথেৰে আপুনি যাব। এতিয়া আপুনি চাচনি পৰ্যটন প্ৰকল্প পাবগৈ। ইয়াৰ পৰা আপুনি এতিয়া ষ্টাৰ্ট কৰিব পাৰে। এইটো হ'ল চাচনি বাছ ষ্টেণ্ড। ইয়াতে আপুনি সৰু বৰ গাড়ী পাব যদি আপুনি গাড়ী নানে। এয়া আপুনি গাড়ী পাব, মেক্সিমো এনেকুৱা ধৰণৰ সৰু বৰ গাড়ী আপুনি পাব। চাচনি বাছ ষ্টেণ্ড, তো আপুনি ইয়াৰ পৰা আপুনি যাত্ৰা কৰিব পাৰে যদি গাড়ী নানে। এয়া মই পালোঁ এতিয়া নগাঁও তিনিআলি। এইটো নগাঁও তিনিআলি হয়। সেইফালে সোঁহাতে ডিব্ৰুগড়লৈ গৈছে, আপুনি সেইফালে নাযাব। এই চাচনি পথেৰে আপুনি যাবগৈ। চাচনি পথেৰে গ'লে আপুনি মেৰবিল চাচনি প্ৰকল্প আপুনি পাব। এইফালে আপুনি গুচি যাব। যদি মেৰবিল চাচনি পৰ্যটন প্ৰকল্পলৈ যদি ডিব্ৰুগড় ফালৰ পৰা আহে তেতিয়াহ'লে আপুনি এই ডাঙৰপাৰা এই ৰাস্তাই আপুনি যাব লাগিব। সেইফালে আপুনি নাহৰকটীয়ালৈ গৈছে, সেইফালে আপুনি নাযাব। এইটো ডিব্ৰুগড় ৰাস্তা। গতিকে আপুনি এই ৰাস্তাৰে আপুনি চাচনি পৰ্যটন প্ৰকল্পলৈ আপুনি যাব পাৰিব। এফালৰ পৰা গৈ আপুনি গেটুপথাৰত ওলাব পাৰিব। গেটুপথাৰ হৈ আপুনি চাচনি পৰ্যটন প্ৰকল্পলৈ আপুনি যাব পাৰিব। এই ৰাস্তাই এয়া নাহৰকটীয়াৰ পৰা আহি জাষ্ট গছপিয়া তিনিআলিত নামিছোঁহি। এইফালে আপুনি পোনে পোনে যাবগৈ গাভৰু দলং, আৰু ইয়াতে আমাৰ লিখা আছে চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পলৈ স্বাগতম জনাইছে। দৈৰ্ঘ্য 7 কিলোমিটাৰ। আপুনি এই পথেৰে আপুনি পৰিৱেশ প্ৰকল্পলৈ যাব পাৰিব। এইখনে হ'ল গছপিয়াত অৱস্থিত চাচনি স্বেচ্ছাসেত্ৰ একাডেমী হাইস্কুল। ইয়াতে আমাৰ চাচনি অঞ্চলৰ প্ৰায়ভাগ ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়া শুনা কৰে। আপুনি পৰ্যটন প্ৰকল্পলৈ যাওঁতে এখন স্কুল বা বিদ্যালয়খন পাই যাব। গছপুৰীয়াৰ পৰা আহি এয়া খাটুৱা পালোহি। খাটুৱাত এয়া হায়াৰ ছেকেণ্ডেৰী স্কুল, চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াতে মই পঢ়িছিলোঁ। তাৰপিছত দুলীয়াজান কলেজ। এতিয়া আমি আকৌ আগবাঢ়িম মেৰবিল পৰ্যটন প্ৰকল্পলৈ। এয়া ৰাইজ গৈ আছে। এয়া নাহৰকটীয়াৰ পৰা আহি চাচনি মেৰবিল পৰ্যটন প্ৰকল্পলৈ সোমাই যোৱা পথটি পালোহি। পোনে পোনে দীঘলীলৈ যায়। এতিয়া মই সোঁহাতে সোমাই দিম এই পথটিয়ে। তোৰণ এখন বনাই আছে, কিহৰ তোৰণ এতিয়ালৈকে মানে নাম লিখা হোৱা নাই। এই পথেৰে আমি এতিয়া সোমাই যাম। এয়া পালোহি মেৰবিল চাচনি ইক' টুৰিজিম প্ৰজেক্ট। খুব সৰুকৈ লিখা আছে। এতিয়া ইয়াত এখন ডাঙৰ তোৰণ দিব লাগে প্ৰকৃততে, নহ'লে পৰ্যটনৰ কাৰণে অলপ অসুবিধা হয়। ইয়াত এখন ডাঙৰ তোৰণ নাই। ভিতৰত আছে ডাঙৰ তোৰণ, কিন্তু অকল এই মুখত দিলে বেছি ভাল হয়।
অলপ খেলি মেলি হয়। এইটো কাম চলি আছে। সোমাবৰ কাৰণে অলপ খেলি মেলি হয়। ভালদৰে যদি আপুনি লক্ষ্য নকৰে আপুনি বৰ্ডখন দেখা নাপাব। এতিয়া সোমাই যাম। এয়া চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ টিকেট কাউণ্টাৰ। ইয়াতে আপুনি টিকেট ল'ব পাৰে আৰু ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে। এতিয়া মূল তোৰণখন এইখনে হ'ব। এইখন বোধহয় অস্থায়ী, এইটো ভাঙি পেলোৱা হ'ব। এতিয়া মূল তোৰণখন আপোনালোকক দেখালোঁ। এয়া চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প টিকেট কাউণ্টাৰ। ইয়াত টিকেট ল'লোঁ। বাইক আৰু আৰোহীৰ মুঠ 50 টকা টিকেট সংগ্ৰহ কৰিলোঁ। এতিয়া ভিতৰলৈ যাম। এতিয়া গৈ আছোঁ পৰ্যটন প্ৰকল্পলৈ। খুব সুন্দৰ পৰিৱেশ। এয়া কপিকুল। চাৰিওফালে প্ৰকৃতিৰ মনোমোহা দৃশ্য। কি সুন্দৰ লাগিছে। চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ দ্বিতীয়খন তোৰণ। এখন আপুনি তোৰণ পাৰ হ'লে আপুনি ধুনীয়া এটা পৰিৱেশ পাব। এই পৰিৱেশৰ মাজলৈ সোমাই যাওঁ। এয়া জলকোঁৱৰ আৰু জলকুঁৱৰী প্ৰতিমূৰ্তি আটক ধুনীয়াকৈ সজোৱা হৈছে। খুব এটা সুন্দৰ পৰিৱেশ। ৰাতি বেছি ভাল লাগিব লাইটৰ জিলমিল পোহৰত। প্ৰকৃতিৰ প্ৰাচুৰ্যৰে ভৰপূৰ এয়া মেৰবিল, এটা সুন্দৰ পৰিৱেশ। খুব মনোমোহা দৃশ্য। আহক নিজে প্ৰত্যক্ষ কৰক।